ভিডিঅ' এডিট কৰা এলাহতে মই ভিডিঅ' আপলোড কৰা নাই। কম এলেহুৱা নে মই? বাদ দিয়ক সেইবোৰ। পেহী ঘৰত আছোঁহি, ৰুবৰ কাৰণে আহিছিলোঁ। 9 দিনে হ'ল ভিডিঅ' আপলোড কৰিবলৈ মোৰ মানে একদম সময় নাইকিয়া হৈ গৈছে। দিনে ৰাতিয়ে পথাৰত ব্যস্ত দিয়কচোন। আৰু এইফালে মই এতিয়া কঠীয়া তুলি মেলি ধুনীয়াকৈ চাহ খাবলৈ আহিলোঁ পেহীহঁতৰ লগতে। আৰু এইফালে তামোল এখন খাই লৈছোঁ, বুঢ়ী মানুহৰ কথা যে। এই মস্ত গৰমত মানুহ মাত্ৰ 3জনী, ৰুবলৈ দিছে তাকো 2 বিঘা। কম কষ্টৰ কথা নে? আৰু যেনে তেনে ৰুলোঁ। ৰোৱাৰ পাছতে এতিয়া ভাত খাবলৈ আমি বহিলোঁ গোটেইকেইজনী। বিৰাট জোৰছে ভোক লাগিছিলে। তাৰপিছত বহি মেলি আকৌ ৰুলোগৈ। অকণমান আছিলে, ৰুই মেলি আহি একেবাৰে ৰোৱা মানে শেষ কৰি এইফালে চাহ খাবলৈ বহিলোঁ। খোৱা বোৱা কৰিলোঁ, অকণমান টাইম তাতে ৰেষ্ট ল'লোঁ। তাৰপাছত এতিয়া আমি যাবলৈ ওলালোঁ। আৰু এইফালে মানুহবোৰ ৰুইয়ে আছে, ইমান ৰ'দখন অকলে ৰুই আছে। খেতিৰ ছিজনত যদি কষ্ট নকৰোঁ খাবলৈনো ক'ৰ পৰা পাম? সেইবুলি মনতে শক্তিটো মানে লৈ চবেই আৰু কামবোৰ কৰি গৈছে। ইয়াতে আমি এতিয়া বোকাবোৰ ধুনীয়াকৈ অঁতৰাই কেনে এতিয়া ঘৰলৈ গৈ আছোঁ। নেক্সট এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ